মই আৰু এখন ফাৰ্ম দেখাইছোঁ আপোনালোকক। এইখিনি চাওক, এইখিনি মোৰ ইয়াত 31 ডেজ আছে। এইখিনি এইফালে চাওক, ইয়াত মোৰ 500 পোৱালি আছে। এইখিনি হাঁহ কুকুৰাতকৈ যথেষ্ট লাভ। হাঁহ কুকুৰা বিকল্প হিচাপে বতা চৰাই পালন কৰক। এইবোৰ দানা দি খাব হ'ল সিহঁতৰ। এইখিনি চাওক, এইখিনি খুব কম জেগাতে বহুত পোৱালি ৰখা হৈছে। এইখিনি এইফালে আপুনি এইফালে এখন চাওক, এইখন ফাৰ্ম চাওক। এইখিনি বহুত কম জেগাত বহুত পোৱালি ৰখা হৈছে। এইবোৰ আপোনালোকেও পোহক, বহুত লাভজনক বতা চৰাই ফাৰ্ম। অসমৰ সকলো ঠাইতে মই পোৱালি যোগান ধৰি আছোঁ, নি আছে। এইখিনি ফাৰ্ম, এইখিনি চাওক, এইখিনি ইয়াত 450 আছে। বহুত ৱেট, এইবোৰ প্ৰায় আপোনাৰ ইয়াত 400 গ্ৰামৰ ৱেট হ'ব। এইবোৰ মাইকীবোৰ ৱেট বেছি হয়। এইজনী মাইকী কোৱেল। আৰু জনাম, এইখিনি চাওক, মোৰ ইয়াৰ ভিতৰতো আছে। এইখিনি ইয়াৰ পিঞ্জৰত আছে। এইখিনি মই কেছত ৰাখিছোঁ। এইবোৰ কেছত আছে। বহুত কম জেগাতে বহুত বতা চৰাই ৰাখিব পাৰি। এইখিনি চাওক, এইখিনি সকলোৱে পোহক, বহুত লাভজনক। মাত্ৰ 35 দিনৰ ভিতৰত সিহঁতক বিক্ৰী কৰিব পাৰি। ডিম পাৰি থাকে। কিবা কিবি পৰামৰ্শ হ'লে মোক সুধিব। মই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বতা চৰাইৰ বিষয়ে আপডেট জানিবৰ কাৰণে। বতা চৰাই আপডেট পাবলৈ, বতা চৰাইৰ বিষয়ে জানিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই সকলো ধৰণৰ বতা চৰাইৰ বিষয়ে আপডেট সকলো জনাই আছোঁ। এইখিনি জাপানীজ কোৱেল। ডিমত ডিম ৰখা হৈছে। এইখিনি ডিম। এইফালে এইখিনি আছে, ইয়াত এইখিনি আছে। সিহঁতে 45 দিনৰ পৰা কণী পাৰিবলৈ আৰম্ভ কৰে। এইখিনি 15 দিনীয়া পোৱালি। এইখিনি 15 দিন হৈছে সিহঁতৰ পোৱালি। আপোনালোকে দানা দিওঁতে ডিমৰ প্লেটত দিব, তেতিয়া সিহঁতে খুচৰিব নোৱাৰে। এইখিনি 15 দিনীয়া পোৱালি। এইখিনি মোৰ ডিম, আজি কালেকশ্যন। ডেইলি মোৰ 200 ডিম কালেকশ্যন হয় মোৰ। এইখিনি ডিম। আপোনালোকে দানা পাত্ৰ কিনি ল'ব। এইটো দানা দিয়ে আৰু পানী এইটোত দিব। ইহঁতি দানা খাই আছে। ফলিয়াটো দিব তলত। এইখিনি ফলিয়াটো চব সকলো ব্ৰইলাৰ ফাৰ্মৰ গোটেই কৰে কাম। এইফালে এয়া খাই আছে। খুব সুন্দৰ বতা চৰাই ফাৰ্ম কৰিবৰ কাৰণে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। মই পোৱালি দি আছোঁ সকলোকে।
চাফ চিকুণ কৰি ৰাখিব ফাৰ্মখন সদায়। মোৰ ঘৰটো অকণমান মই আজি দেখুৱাম আপোনালোকক মোৰ ফাৰ্মখনৰ কিছু দৃশ্যাংশ। আপোনালোকেও চাওক বতা চৰাই কেনেদৰে পালন কৰে। এইখন মোৰ ফাৰ্ম। মই সোমাই আহিছোঁ মোৰ ফাৰ্মখনলৈ। এইখন ফাৰ্ম, এইখন মোৰ ফাৰ্ম, বতা চৰাই ফাৰ্ম। এইখিনি মোৰ চৰাই কম ৰাখিছোঁ, মোৰ কণীৰ কাৰণে ৰাখিছোঁ। এইখিনি কণী পাৰি থৈছে। খুব সুন্দৰ বতা চৰাই ফাৰ্ম কৰক আপোনালোকে। বহুত কম জেগাত মাত্ৰ 10,000 বা 5,000 টকা খৰচ কৰি এখন বতা চৰাই ফাৰ্ম কৰিব পাৰি। এইখিনি কণী প্ৰডাকশ্যনৰ কাৰণে ৰাখিছোঁ মই। এইখিনি খাই আছে। মোৰ কৰা আজি 1.5 বছৰ হ'ল, কোনো প্ৰব্লেম পোৱা নাই মই। বহুত কম জেগাত বহুত চৰাই ৰাখিব পাৰি। এইবোৰ ডিম পাৰি থৈছে। এইবোৰ ডিম। এজনী মাইকী কোৱেল এজনী। মাত্ৰ 10,000 টকা খৰচ কৰি এখন ফাৰ্ম কৰক। বৰ্তমান যথেষ্ট লাভজনক বতা চৰাই ফাৰ্মৰ। ইয়াৰ চাহিদা যথেষ্ট আছে। কোনো টেনশ্যন দিগদাৰ নোহোৱাকৈ এতিয়া বজাৰত বিকিব পাৰি। সেয়ে কণী যথেষ্ট গুণাগুণ আছে। কণীৰ চাহিদাও যথেষ্ট বৃদ্ধি পাইছে। এইটো মোৰ ঘৰটো আপোনালোকে চবফালে চিলিঙি দি ৰাখিব। ওপৰলৈ খেৰ দিব, আৰু হাৱা বতাহ সোমাব পৰাকৈ ৰাখিব ঘৰটো। তলফালে প্ৰায় 1 ফুটমানকৈ মুচি দিব, তেতিয়া কোনো সাপ চাপ সোমাব নোৱাৰাকৈ। এইটো মোৰ ঘৰ। এইখিনি চৰাই।